Hello everyone, স্বাগতম জনাইছো অনলাইন টিউশন আসামৰ আন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি পঢ়িম ক্লাছ 10ৰ সায়েন্সৰ অধ্যায় 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন। সো এইটো পুৰা উত্তৰবিলাক চোৱাৰ আগতে আমি দাপনৰ বিষয়ে অৱতল আৰু উত্তল দাপনৰ বিষয়ে আমি ভালকে জানিব লাগিব। ক'ত কিমান দূৰত থাকিলে সেইটোৰ প্ৰতিবিম্ব কিমান দূৰত আকৌ উৎপন্ন হয়, এইটো থিয় নে বিবৰ্ধিত হয়, এইটো আমি জানিব লাগিব। তাৰ আগতে তোমালোকে এতিয়া চোৱা অৱতল দাপনৰ ছটা শৰ্ত। আমি প্ৰথমে অৱতল দাপনৰ চাম, তাৰপিছত উত্তল দাপনৰ দুটা শৰ্ত আছে, সেই দুটা চাম। টোটাল 8টা আছে। এই 8টা যদি তোমালোকে বুজি পোৱা তেন্তে তোমালোকে ভালকে কোৱেশ্চনখিনি এনসাৰ কৰিব পাৰিবা। ঠিক আছে, মই তোমালোকক আগত অৱতল দাপনৰ প্ৰথমটো শৰ্ত কৈ আছো। চোৱা, অৱতল দাপনৰ যিটো প্ৰথমটো শৰ্ত আছে তাতে এইখন হৈছে আমাৰ অৱতল দাপন। এইখিনি আমাৰ কালাৰ কৰা আছে আৰু এইডাল হৈছে আমাৰ মুখ্য অক্ষ। ইয়াত যেটো সি আছে এটো কি হৈছে, ইয়াক কেন্দ্ৰ কৰি আমি এই যে আকো এইটো কম্পাসৰ সহায়ত আমি এইটো আকো। আমি কম্পাসৰ সহায়ত কাট পেন্সিলেৰে এইটো আঁকিম। তো যত যেটো বিন্দুত আমি এইটো কম্পাস ইউজ কৰি আমি আঁকিম সেইটো কি কোৱা হয়, সি বুলি কোৱা হয়। সি মানে হৈছে সেন্টাৰ অফ কাৰ্ভেচাৰ। আৰু সিৰ পৰা অৱতল দাপনৰ দূৰত্ব যদি 10 সেন্টিমিটাৰ হয় তেন্তে f2 ইয়াৰে আধা হ'ব, মানে কিমান হ'ব, 5 সেন্টিমিটাৰ। এইটো তোমালোকে মনত ৰাখিবা। সিক কেন্দ্ৰ কৰি আমি এই দাপনখনৰ কাৰ্ভটো বনাইছো। তো সেই কাৰণে এইটো যিমান হ'ব তাৰ এইটো আধা হ'ব। সো এজন মানুহ যদি অসীমত থাকে অৱতল দাপনত তাই ক'ত প্ৰতিবিম্বটো গঠন হ'ব সেইটো আমাক ক'ব লাগে। অসীমত থাকিলে প্ৰথমটো হৈছে ওপৰতে এডাল ৰেখা আহিব, এইডাল। তাৰ পিছত এই ৰেখাডাল কৰ পৰা যাব, ফোকাসৰ পৰা যাব, হৈছে। তাৰ পিছত আৰু এডাল ৰেখা তলৰ পৰা আহিব এই সাইডে, এইডাল দেখিছা, এইডাল আহিও এফৰ মাজেৰে যাব। তো যত এইটো ক্ৰস হল, মানে এফত ক্ৰস হৈছে, তো এই কাৰণে এই মানুহখিনি ক'ত উৎপন্ন হ'ব, অসীমত থাকিলে এই এফত উৎপন্ন হ'ব। তো এইটো হৈছে প্ৰথম শৰ্ত। যদি অসীমত থাকে এজন মানুহ বা যিকোনো এটা বস্তু, এইটো ক'ত উৎপন্ন হ'ব, তাৰ প্ৰতিবিম্বটো অৱতল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্বটো এফত উৎপন্ন হ'ব। ঠিক আছে, এতিয়া আহো দ্বিতীয়টো। তোমালোকে এটা ট্ৰিক মনত ৰাখিবা, এটা হৈছে TCM, যেটো মানে T তে টপ, C তে সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু M তে মিৰৰ। এইটো মই তোমালোকক বুজাই আছো। তাৰপিছত দাপনত খুন্দা খাই ফোকাসৰ মাজেৰে যাব। তোমালোকে সদায় মনত ৰাখিবা এডাল ৰেখা সদায় ফোকাসৰ মাজেৰে যাব। আৰু এটা ট্ৰিক হয় TCM, T তে টপ, এইটো ওপৰত, C তে সেন্টাৰ আৰু M তে মিৰৰ। এই তিনটা কি হ'ব এতিয়া আমি কানেক্ট কৰি দিব লাগিব। চোৱা, মই কানেক্ট কৰি দিছো, টপ, সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু মিৰৰ। এই তিনটা কানেক্ট কৰি দিলো, এডাল ৰেখা। আৰু এডাল ৰেখা সদায় কি হয়, অলপ আগত কলো, দাপনত খুন্দা খাই ফোকাসৰ মাজেৰে যাব। এইটো এটা শৰ্ত। ইয়াতে হল, এতিয়া খুন্দা খাব, খুন্দা খাই ক'ত আহিব, এফৰ মাজৰ পৰা। এইটো তোমালোকে দেখিলা। এতিয়া ইয়াত ক'ত হৈছে ক্ৰস, ইয়াতে ক্ৰস হৈছে, হয়নে, ইয়াতে ক্ৰস হৈছে। তো এই কাৰণে ইয়াৰ পৰা আমি টানিম, এইটো উৎপন্ন ক'ত হ'ব, চি আৰু এফৰ মাজত, আৰু এইটো ওলোটা হ'ব। তো এতিয়া তোমালোকে দেখিলা যেটো আমাৰ বস্তু আছিল এটোতকৈ সৰু হৈছে আৰু কি হৈছে, ওলোটা হৈছে। তো দ্বিতীয় শৰ্তৰ ক্ষেত্ৰত এনেকা হয়। নেক্সট এইটো 3 নম্বৰ শৰ্তটো চাবা। 3 নম্বৰটো কেনেকুৱা হয়, যেহেতু এইটো অলৰেডি সিট আছে এই কাৰণে TCM টো নহব, টপ, সেন্টাৰ আৰু মিৰৰ এইটো এনেকে ফলো নহব। এইটো কি হ'ব, প্ৰথমটো আমি লাইন টানিম। প্ৰথমটো লাইন তোমালোকে তো গম পোৱা, অৱতল দাপনত খুন্দা খাই এইটো ফোকাসৰ মাজেদি ওলাই যাব। আৰু দ্বিতীয়টো কি হ'ব, মূৰৰ পৰা যাব, ওলাব, টপৰ পৰা ওলাব, খুন্দা খাই ক'ত লগ হ'ব, এইটো ইয়াত এনেকে আহিব। এতিয়া তোমালোকে চোৱা, এইটো কি হ'ব, চিৰ একেবাৰে ওলোটা। যদি চিত থাকে এটা বস্তু তেনেহলে এইটো কি হ'ব, অৱতল দাপনত ওলোটাকে যিমান উষ্ণতাৰ বস্তু বা মানুহটো আছিল সিমানখিনিয়ে তলফালে ওলোটা হত প্ৰতিবিম্ব গঠন হ'ব। যদি এটা বস্তু চিত থাকে সেইটো অৱতল দাপনত ওলোটাকে চিতে উৎপন্ন হ'ব। এইটোৱে
নেক্সট 4 নম্বৰ চৰ্তটো হৈছে যদি এতিয়া যিকোনো এটা বস্তু C আৰু F ৰ মাজত থাকে তেন্তে সেইটো ক'ত গঠন হ'ব এইটো এবাৰ চাম এইটো কি হৈছে তোমালোকে গমে পোৱা প্ৰথমটো কি হ'ব দাপনত খুন্দা খাই F ৰ মাজেদি যাব ইটো নেক্সট তোমালোকে গম পোৱা TCM এইটো টপ এইটো C আৰু এইটো মিৰৰ এইটো এটা লাইন হ'ব এইটো আমি অকমান ভৰাই দিম তো কত হৈছে আমাৰ এতিয়া আমাৰ ইয়াত কানেক্ট হৈছে ইয়াতে এইটো লাইন আমি ভৰাই দিম এতিয়া চোৱা এইটো এবাৰ চোৱা যেতিয়া আমি সিৰ পৰা আগুৱাই গৈছে আমাৰ বস্তুটো তেতিয়া কি হৈছে অলটা ফালে আমাৰ ডাঙৰকে যিমান আমাৰ বস্তুটো আছিল তাতকৈ এইটো আমাৰ কি হৈছে ডাঙৰকে উৎপন্ন হৈছে প্ৰতিবিম্বটো যেতিয়া সিত আছিল তেতিয়া কি হৈছিল সমান উচ্চতাৰ এটা প্ৰতিবিম্ব গঠন হৈছিল কিন্তু যেতিয়া সিৰ পৰা অলপমান আগুৱাই গল তেতিয়া কি হল তাতকে অলপ বেছি আৰু এইফালে বেছিকৈ সিৰ পিছফালে এটো গঠন হৈছে কিন্তু অলটা হ'ব এটো আছিল আমাৰ 4 নম্বৰ শৰ্ত এতিয়া আমি 5 নম্বৰটো চাম যেতিয়া F ত থাকিব তোমালোকে গম পোৱা প্ৰথমটো আমি টপৰ পৰা কত দিম তাপনত খুন্দা খাই F ৰ মাজেদি যাব গমে পাও এটো আমি এটো গল এতিয়া এটো টপ এটো সেন্টার আৰু এটো মিৰৰ এটো এটা কানেক্ট কৰিম এতিয়া চোৱা এই লাইন দুটা সমান 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 এইফালে যাইয়ে থাকিব এটো কেতিয়াও লগ নহব তো সেই কাৰণে আমি প্ৰথমটো চাইছিলো নহয় যেতিয়া অসীমত থাকে এইটো কত আহি উৎপন্ন হয় F ত কিন্তু এইবাৰটো চোৱা যদি F ত থাকে এটো অসীমত হয় মানে অলটা এটো বাট জাস্ট ইজি হয় প্ৰথমটোত আছিল অসীমত আছিল মানে বহুত দূৰত আছিল আমি গম নাপাও কত আছিল এটো উৎপন্ন হৈছে ফোকাসত এইবাৰ ফোকাসত আছিল এই কাৰণে হৈছে অসীমত এটো উল্টা জাস্ট মনত ৰাখিবা সো এটাৰ দুটা অসীমত থাকিলে ফোকাসত থাকিলে অসীমত হ'ব 5 নম্বৰটো চাও এতিয়া এটো F ৰ পৰা লাহে লাহে তোমালোকে মন কৰিছে না মানুহটো লাহে লাহে প্ৰথমে আছিল ইয়াত অসীমত তাৰ পাছত আহিল C তাৰপাছত C আৰু F ৰ মাজত তাৰপাছত F ত এবাৰ F ৰ পৰা আৰু অলপ আগুৱাই গৈছে তো লাহে লাহে আমাৰ মানুহটো কি হৈছে তো তোমালোকে দেখিলা মানুহটো আমাৰ কি হৈছে লাহে লাহে ই আগুৱাই গৈ আছে আৰু যেতিয়া আগুৱাই গৈ আছে কি হৈছে লাহে লাহে প্ৰতিবিম্বটো বাঢ়ি যাই আছে ডাঙৰ হৈ আছে আৰু উল্টা হৈ গৈ আছে এইবাৰটো চাও প্ৰথমটো তোমালোকে গমে পোৱা দাপনত খুন্দা খাই ফোকাসৰ মাজেদি যাব নেক্সটটো কি হ'ব তোমালোকে গম পোৱা TCM টপ সেন্টার আৰু মিৰৰ এটো এতিয়া কানেক্ট কৰিম এটো এতিয়া চোৱা এটো তো কৰবাত নহলে কৰবাত কানেক্ট হ'ব লাগিব এটো অসীমত হ'ব নেকি এটো অসীমত নহয় এটো কত লাগিব ইফালে আহিব আহি তো এতিয়া চোৱা এটো কত লাগি গল দাপনৰ হেই পারে অৰ্থাৎ অপোজিট সাইডে এটো লগ লাগি গৈছে এই কাৰণে এটো কি হ'ব এটো অখত হ'ব অখত প্ৰতিবিম্ব তোমালোকে বাকি কেটা চোৱা প্ৰত্যেকটোৱে দাপনৰ আগফালে হৈছে গোটেই কেটা কি হৈছে পাঁচটা আমাৰ দাপনখনৰ ইফালে দাপনখন আছিল সেইফালে হৈছিল আমাৰ উৎপন্ন প্ৰতিবিম্ব কেটা কিন্তু এইটোৰ 6 নম্বৰটোত কি হৈছে আমাৰ অখত প্ৰতিবিম্ব গঠন হৈছে মানে দাপনৰ আমাৰ এই পারে গঠন হৈছে এইটো কেনেকা হ'ব এইটোৰ কি হৈছে আমাৰ মুখ্য ৰেখা ইয়াৰ পৰা কি হ'ব এটো থিয় হ'ব কিন্তু অখত হ'ব এই তুমি চোৱা প্ৰথমটো F ত হৈছে দ্বিতীয়টো অলটা হৈছে তৃতীয়টো কি হৈছে এটো অলটা হৈছে চতুৰ্থটো অলটা হৈছে পঞ্চমটো অসীমত গৈছে কিন্তু ষষ্ঠটো এটাই আছে এটাই শর্ত আছে যোন শর্তটো কি হয় ফোকাসৰ যদি আগত থাকে প্ৰতিবিম্বটো থিয় হয় আৰু অখত হয় তো সেই কাৰণে এটো অলপ ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা হ'ব এই ছয়টা তোমালোকে ভালকে মনত ৰাখিবা এতিয়া আহু উত্তল দাপনৰ ক্ষেত্ৰত এইখন হৈছে উত্তল দাপন এইখনৰ সিটো এইফালে থাকিব যেহেতু ইয়াক কেন্দ্ৰ কৰি আমি এনেকে আঁকিম এটো আমাৰ কম্পাসটো এল আমাৰ কাট পেন্সিলডাল আমি এনেকে আঁকিম নহয় তো এইখানে এটো ইফালে হ'ব আৰু আমাৰ ইপাৰ ইফালে কালাৰ কৰা থাকিব
এইটো হৈছে আমাৰ উত্তল দাপন উত্তল উতে ওপৰত অহা যিফালে আমাৰ মানুহটো আছে সেইফালে ওলাই আহিছে পেট নিচিনাকে বাঢ়ি আহিছে তো এনেকে তোমালোকে মনত ৰাখিবা উত্তল দাপনখন এনেকুৱা হয় যিফালে আমি আছো সেইফালে উঠি আহিছে প্ৰথমটো লাইন তোমালোকে তো গমে পোৱা এইডাল লাইন নেক্সট লাইনডাল এইডাল অসীমত থাকিলে যিহেতু দুডাল আহে এডাল ওপৰেদি এডাল তলেৰে এই লাইনডাল ইয়াত খুন্দা খাই কত যাব বাহিৰৰ পিনে ওলাই যাব এই লাইনডালো কি হ'ব ইয়াত খুন্দা খাই বাহিৰৰ পিনে ওলাই যাব কিন্তু কি হয় এইটো এফৰ মাজেদি যেহেতু যাব লাগে ইয়াৰ মাজেদিও যাব এই তোমালোকে তো গম পোৱা যদি অসীমত থাকে কি হয় ফকাছত হয় এইটো অলপ আগত মই ক'লোৱে কিন্তু জাস্ট ইয়াত মনত ৰাখিবা ইয়াত হ'ব অসৎ অৱতল দাপনৰ ক্ষেত্ৰত কি আছিল সৎ আছিল যেহেতু এইটো দাপনৰ আগফালে হৈছিল ইয়াতে হৈছিল এইখন দাপন ইয়াৰ আগত হৈছিল কিন্তু ইয়াতে কি হ'ল এইখন দাপনখনৰ ইফালে কালাৰ কৰা আছে সেইফালে হৈছে গঠন তো এইকাৰণে এইটো অসৎ প্ৰতিবিম্ব বাকিটো তোমালোকে গম পোৱা অসীমত হলে ফকাছত হলে আৰু অসীমত হয় নেক্সট দ্বিতীয় সূত্ৰটো কি হয় যদি মানুহ এটা অলপমান অসীমত নহয় অলপমান আগুৱাই আহে এতিয়া কত হ'ব এইটো চোৱা কি হ'ব এটা লাইন প্ৰথমে আহিব এইটোতো গমে পোৱা ফকাছৰ মাজেদি যায় মানে এইটো বাহিৰৰ ফালে এনেকে ওলাই যায় আৰু এটা ফৰ্মুলা মই তোমালোকক কৈছিলো TCM টপ চেণ্টাৰ আৰু মিৰৰ এইটোৰ মাজেদি এডাল যাব চাবা এইটো এতিয়া কত কটাকটি হৈছে তোমালোকে যদি চোৱা ইয়াত কটাকটি হৈছে এতিয়া ইয়াত এডাল আমি গম পাম যে এইটো কি হ'ব যেটো মুখ্য ৰেখাৰ ওপৰৰ ফালে আছে ওপৰৰ ফালে থিয় হ'ব আমাৰ যেটো প্ৰতিবিম্ব হ'ব অসৎ হ'ব আৰু কি হ'ব থিয় হ'ব কিন্তু যিমান আছিল আমাৰ বস্তুটো তাতকৈ কি হ'ব সৰু হ'ব এই কাৰণে আমি যিবিলাক গাড়ী আছে গাড়ী মটৰৰ যেটো আমি লুকিং মিৰৰ আছে তাতে আমি এইটো দাপন উত্তল দাপন লগাও কাৰণ উত্তল দাপনত যিবিলাক ডাঙৰ ডাঙৰ বিল্ডিং আছে সেইবিলাক কি হয় ইয়াত সৰু সৰু দেখা পোৱা যায় এই কাৰণে ইয়াত বেছি বেছি দেখা যায় তোমালোকে চাবা তোমালোকৰ যিবিলাক গাড়ী আছে বাইকে হওক বা কাৰে হওক তাতে তোমালোকে উত্তল দাপন লগোৱা দেখা পাবা কাৰণ ইয়ে ডাঙৰ বস্তুবিলাকক সৰু বস্তুলৈ প্ৰতিবিম্ববিলাক গঠন কৰে উত্তল দাপনৰ দুটা শৰ্ত আৰু অৱতল দাপনৰ ছটা শৰ্ত তোমালোকে মনত ৰাখিবা হ'ব এতিয়া আমি কোৱেশ্চনখিনি চাম প্ৰথম প্ৰশ্নাৱলী পেজ নম্বৰ 168 ৰ আছে প্ৰথম কোৱেশ্চনটো কি কৈছে অৱতল দাপনৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া অৱতল দাপনৰ প্ৰধান অক্ষৰ সমান্তৰালকৈ আপতিত পোহৰ ৰশ্মি দাপনখনৰ পৰা প্ৰতিফলিত হৈ মুখ্য অক্ষৰ যি বিন্দুত অভিকাৰী হয় সেই বিন্দুকে অৱতল দাপনৰ মুখ্য ফকাছ বোলে মই তোমালোকক কৈছিলো কি হয় F2 কি হয় চিৰ আধা হয় আৰু এই F বিন্দুতে কি হয় সমান্তৰালকৈ অহা আপতিতৰ পোহৰৰ ৰশ্মিডল দাপনখনৰ খুন্দা খাই ঘূৰি আহে এইটোৱে ইয়াত কোৱা হৈছে নেক্সট গোলাকাৰ দাপন এখনৰ ফাজ ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ ইয়াৰ ফকাছ দৈৰ্ঘ্য কিমান মই তোমালোকক কৈছিলো ফাজ ব্যাসাৰ্ধ C আৰু চিৰ আধা কি হয় F হয় তো আমাক F লাগে এটোৰ আধা কৰি দিলে হল ইয়াত ফাজ ব্যাসাৰ্ধ R 20 সেন্টিমিটাৰ এটাকে ফকাছ দৈৰ্ঘ্য F = R/2 20/2 = 10 সেন্টিমিটাৰ হ'ব নেক্সট এখন দাপনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে অৱতল দাপন মই তোমালোকক এইটো বুজাই দিলোই অলপ আগত গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে উত্তল দাপন কিয় পছন্দ কৰা হয় গাড়ীৰ পিছফালৰ দৃশ্য চাবলৈ উত্তল দাপন ব্যৱহাৰ কৰা হয় কাৰণ ইয়াৰ দ্বাৰা পিছৰ পিনে বহু দূৰলৈকে বিস্তৃত হৈ থকা সকলো বস্তু চাব পাৰো আৰু প্ৰতিবিম্ব সৰু আৰু থিয় হয় এইটোও মই তোমালোকক অলপ আগত বুজাই দিলো যেটো চেপেটা দাপন হয় হেতু কি হয় আমি কম যিখিনি পিছফালে আছে সেইখিনি দেখো কিন্তু যদি আমি উত্তল দাপন লও তাতে যেহেতু প্ৰতিবিম্ববিলাক সৰু সৰু হয় এই কাৰণে বেছি পিছপিনৰ বহু ঠাই আমি দেখা পাম তো সেই কাৰণে যদি পিছফালে ডাঙৰ ডাঙৰ বিল্ডিং থাকে ইয়াত আমি সৰু সৰু দেখা পাম হ'ব নেক্সট আৰু এটা প্ৰশ্নাৱলী পেজ নম্বৰ 171 ত আছে 32 সেন্টিমিটাৰ ফাজ ব্যাসাৰ্ধৰ উত্তল দাপনৰ এখনৰ ফকাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা আকৌ এটো 2 ৰে ডিভাইড কৰিলে হল ফকাছ দৈৰ্ঘ্য কৰিবৰ কাৰণে 32 / 2 কিমান হ'ব 16 সেন্টিমিটাৰ একেবাৰে ইজি যদি তোমালোক কেতিয়াবা ফকাছ দৈৰ্ঘ্য দিয়া থাকে
যদি তোমালোকক ফাৰ্ষ্ট ব্ৰেকেটটো ওলাব লাগে তেনেহ'লে এইটো কি কৰিবা 2 ৰে পূৰণ কৰি দিবা আহিব হ'ব তো এইটো উল্টাটো তোমালোকে চাই ল'বা নেক্সট অৱতল দাপন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটাৰ 3 গুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে প্ৰতিবিম্বটোৰ অৱস্থান কি আমাক কি দিয়া আছে বস্তুৰ দূৰত্ব ইউ দিয়া আছে এইটো মাইনাছত লিখা হৈছে যেহেতু বস্তু সদায় দাপনৰ সন্মুখত থাকে এইটো দাপন ধৰি লোৱা এইটো মানটো ইফালে আমাৰ হ'ব ন দাপনৰ সন্মুখত আছে মানটো তো সেইকাৰণে আমি মাইনাস লৈছো বিবৰ্ধন m এইটো মাইনাসত লৈছো যেহেতু প্ৰতিবিম্বটো সৎ আৰু 3 গুণ ডাঙৰ গতিকে বিবৰ্ধন ঋণাত্মক হয় যেটো ইয়াত খুন্দা খাই ঘূৰি আহিব এইটো তো ইফালে হ'ব নহয় দাপনখনৰ এইফালে হ'ব তো সেইকাৰণে এইটো আমি ঋণাত্মক লৈছো আমি জানো যে দাপনৰ ক্ষেত্ৰত বিবৰ্ধনৰ সূত্ৰটো হ'ল এইটো হৈছে বিবৰ্ধনৰ সূত্ৰ m - v/u এতিয়া ইয়াত বহাই দিছো মানসমূহ m ৰ কিমান মান আছিল -3 আৰু u -10 এতিয়া -10 টো ইফালে আহিলে কি হ'ব পূৰণ হ'ব পূৰণ কৰি দিছো কিমান হৈছে v ৰ মান -30 তো এইটোৱে প্ৰতিবিম্বটোৰ দাপনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্ব গঠন হ'ব মই তোমালোকক ছবিটো আঁকি দি আছো এইটো ধৰি লোৱা আমাৰ মানুহটো এই কিমান দূৰত্বত আছে 10 সেন্টিমিটাৰ এতিয়া কৈছে 3 গুণ ডাঙৰ হয় যেটো প্ৰতিবিম্ব আছে হেতু দাপনৰ সন্মুখত 3 গুণ ডাঙৰ হয় তো 3 গুণ ডাঙৰ ইফালে আমি লৈছো 3 গুণ হৈছে তো এতিয়া এইফালে 30 সেন্টিমিটাৰ দূৰত প্ৰতিবিম্বটো গঠন হ'ব নেক্সট প্ৰশ্নাৱলী আকৌ এটা পেজ নম্বৰ 176 ত আছে পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব আৰু কিয় তোমালোকে যদি কিতাপখন পঢ়িছা তেতিয়া তোমালোকে গম পাবা যে যিকোনো এটা পাতল মাধ্যমৰ পৰা যেতিয়া ঘন মাধ্যমত যায় ৰাহুল এডাল ৰশ্মি গৈছে তো এডাল আমাৰ উলম্ব তো এতিয়া যাব লাগে সিধা সিধি এনেকে কিন্তু যেহেতু পাতল মাধ্যমৰ পৰা ঘন মাধ্যমত গৈছে এটো আছিল আমাৰ বায়ু এটো পানীটো বায়ুতকৈ কি হয় গধুৰ হয় তো সেইকাৰণে সিধা সিধি নেযায় কি হ'ব ইয়াত অকমান তেৰা হ'ব এটো উলম্ব এডাল উলম্বৰ এইফালে আহিব কাক চাপিব তো এইটোৱে কৈছে কাৰণ পোহৰ ৰশ্মিয়ে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰিলে অবিলম্বৰ ফালে আহে ইয়াত পানী হল ঘন মাধ্যম আৰু বায়ু হল লঘু মাধ্যম গতিকে পোহৰ ৰশ্মি অবিলম্বৰ কাষলৈ বেকা হ'ব মই তোমালোকক আকৌ এটা উল্টাটো বুজাই দি আছো ধৰা হল এবাৰ ঘন মাধ্যম আমি লৈছো পানীৰ পৰা এবাৰ যদি বায়ুত আহে এইটো ঘন মাধ্যম এইটো আমাৰ ৰেখাডাল হিচাপত এনেকে যাব লাগছিল যেহেতু এইটো ঘন এইটো পাতল তো কি হ'ব অভিলম্বটো আমি টানিম তো কি হ'ব ঘনৰ পৰা পাতল হলে এতিয়া আৰু উল্টাটো হ'ব উলম্বৰ পৰা ক'ত যাব দূৰত যাব পাতলৰ পৰা ঘনত গলে উলম্বৰ ওচৰত আৰু ঘনৰ পৰা পাতলত গলে উলম্বৰ পৰা দূৰলৈ যাব ৰশ্মিডাল হ'ব নেক্সট পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাচ মাধ্যমলৈ প্ৰৱেশ কৰিছে কাচত পোহৰৰ দ্ৰুতি কিমান হ'ব শূন্যত পোহৰৰ দ্ৰুতি 3 × 10⁸ মিটাৰ প্ৰতি সেকেন্ড এখানে আমাক দিয়া আছে তো এতিয়া আমি কি লিখিম এনসারটো কাচৰ প্ৰতিসৰণাংক μg = 1.5 এটো দিয়া আছে শূন্যত পোহৰৰ বেগ v টো দিয়া আছে 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড এই দুটো আমি লিখি লৈছো যেটো দিয়া আছে এতিয়া তোমালোকে যদি ফৰ্মুলাটো জানা কাচৰ মাধ্যমত পোহৰৰ বেগ এটো ফৰ্মুলা তোমালোকৰ কিতাপত দিয়া আছে v / μg এটো কোৱা হয় মিউ এনেকে লিখে ইউ নিচিনা তো বেগ দিয়া আছে v দিয়া আছে 3 × 10⁸ এটো লিখি দিছো তাৰপিছত μg 1.5 এটো লিখি দিছো এতিয়া তোমালোকে ডিভাইড কৰিলে কি হ'ব কাটাকাটি কৰি চোৱা 1.5 3 কেইবাৰ যায় দুইবাৰ যায় তো এইটোৱে সিম্পল 10⁸ টো যেনেকা আছে তেনেকাই লিখি দিছে ডেৰ কিমান হয় 3 তো সেইকাৰণে দুইবাৰ গৈছে হ'ব নেক্সট তালিকা 10.3 ৰ পৰা সৰ্বোচ্চ আলোকিক ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা আটাইতকৈ কম আলোকিক ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা এইখন তালিকা চাব কৈছে প্ৰতিসৰণাংকৰ আৰু কোনটো আটাইতকৈ ডাঙৰ আৰু কোনটো আটাইতকৈ সৰু হেতু ক'ব কৈছে বায়ুৰ কিমান দিয়া আছে বৰফৰ কিমান দিয়া আছে 1.31 এনেকে গোটেই কেইটাৰে দিয়া আছে এতিয়া চাও
সৰ্বোচ্চ আলোকিক ঘনত্ব এইটো হৈছে হীৰাৰ প্ৰতিসাৰণাংক মাধ্যম 2.48 আৰু কম আলোকিক ঘনত্ব বায়ুৰ প্ৰতিসাৰণাংক কিমান হয় 1.003 ইয়াত চোৱা হীৰা কত গল এইটো 2.42 আৰু আটাইতকৈ কম হৈছে বায়ুৰ 1.003 এটো দিয়েই আছে ফাৰ্ষ্টটো কম আৰু লাষ্টটো আটাইতকৈ ডাঙৰ বেছি হ'ব 4 নম্বৰ তোমাক কেৰাচিন টাৰ্পেণ্টাইন আৰু পানী দিয়া হৈছে এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ তালিকা 10.3 দিয়া তথ্য ব্যৱহাৰ কৰা আকৌ এইখন তালিকাৰ জৰিয়তে এইটো এনসাৰ কৰিব কৈছে কি কৈছে কেৰাচিনৰ কিমান আছে কেৰাচিনৰ 1.44 লিখি দিছে টাৰ্পেণ্টাইনৰ প্ৰতিসাৰণাংকটো লিখি দিছে এইটো আৰু পানীৰ প্ৰতিসাৰণাংকটো লিখি দিছে এইটো তাৰ পিছত আমি জানো যে কম প্ৰতিসাৰণাংক বিশিষ্ট মাধ্যমত পোহৰৰ দ্ৰুতি বেছি হয় পানীত পোহৰৰ দ্ৰুতি সবাতকৈ বেছি তোমালোকে গম পোৱা যিমান কম হ'ব ঘনত্ব ইমান স্পিডত যাব তো আটাইতকৈ কম ইয়াত তো ইয়াত স্পিডত যাব নেক্সট 5 নম্বৰ কি কৈছে হীৰাৰ প্ৰতিসাৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি আমি লিখিম হীৰাৰ প্ৰতিসাৰণাংক 2.42 এটাকে হীৰাত পোহৰৰ বেগ কি আমি অলপ আগত ডিসকাস কৰিছো v ডিভাইডেড বাই μg বায়ুত পোহৰৰ বেগ ভাগ হীৰাৰ প্ৰতিসাৰণাংক এইটো যেতিয়া বহাই দিবা 3 * 10 to the power 8 মিটাৰ পাৰ সেকেন্ড ডিভাইডেড বাই 2.4 এইটো কি হ'ব এইটো কাটিলে আকৌ 1.24 পাবা তো এইটো অৰ্থাৎ বায়ুতকৈ হীৰাত পোহৰৰ বেগ কম হয় এইটো তো এনে গম পোৱা হীৰাটো কি হয় আমাৰ কঠিন হয় সলিড হয় আৰু বায়ুটো কি হয় বায়ুৰ যেটো ঘনত্ব সেইটো কম হয় হীৰাতকৈ এখানে কি হ'ব বায়ুত স্পিড বেছি হ'ব পোহৰৰ আৰু হীৰাটো কি হয় আমাৰ কঠিন হয় তো তাতে কম হ'বই নেক্সট আৰু এটা প্ৰশ্ন বলি পেজ নম্বৰ 184 ত আছে লেন্স এখনৰ 1 ডায়োপ্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া 1 মিটাৰ ফোকাস দৈৰ্ঘ্য বিশিষ্ট লেন্সৰ ক্ষমতা 1 ডায়োপ্টাৰ বলে এটো 1 হ'ব হা এটো সিম্পল তোমালোকে কিতাপত পঢ়ি আহিছা নেক্সট দুই নম্বৰটো কি কৈছে উত্তল লেন্স এখনে বেজি এটাৰ হদ আৰু ওলটা প্ৰতিবিম্ব তাৰ পৰা 50 সেন্টিমিটাৰ দূৰত্বত গঠন কৰে যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কত ৰখা হৈছিল নিৰ্ণয় কৰা ইয়াতে কি দিয়া আছে ভি দিয়া আছে এটো 50 সেন্টিমিটাৰ প্ৰশ্ন মতে ভি কি হয় ইউ যেহেতু প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্যবস্তুৰ আকাৰ সমান হয় এইকাৰণে ইউ আৰু ভি কি কৈছে সমান আৰু মাইনাস চিনটো দিম যেহেতু ইফালে ওলটা ফলাৰ আছে আমি জানো এটো ফৰ্মুলা কিতাপত দিয়া আছে 1/v - 1/u = 1/f এই ফৰ্মুলাটোত ভিৰ মান বহাই দিছো 50 ইউৰ মান বহাই দিছো -50 মাইনাস কি হয় প্লাস হয় তো যেতিয়া 1/50 + 1/50 কৰিবা কি হ'ব 50 কমন আহিব ওপৰত 1 + 1 মানে 2/50 এইটো তাৰপিছত এইটো কটাকটি কৰিলে কি হ'ব ওপৰত 1 তলত 25 2 ৰে কটাকটি কৰিলে তো 1/f = 1/25 যেতিয়া এটো ক্ৰস কৰিবা 1 ৰে ইনটু কৰিবা কি হ'ব f = 25 সেন্টিমিটাৰ এটুকে যেতিয়া তোমালোকে মিটাৰত নিবা 100 দি কি কৰিবা ডিভাইড কৰিবা যেহেতু 100 সেন্টিমিটাৰে 1 মিটাৰ তেতিয়া দুই ঘৰ আগত দশমিক আহিব তো এইটোৱে আমি এনেকৈ লিখিছো এটাকে লক্ষ্যবস্তুটো 0.25 মিটাৰ সন্মুখত ৰখা হৈছিল হ'ব নেক্সট 2 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ ক্ষমতা নিৰ্ণয় কৰা দিয়া আছে f - 2 মিটাৰ আমি মাইনাসত লৈছো গমে পোৱা কিয় কাৰণ অৱতল লেন্স হয় এখন অৱতল লেন্সৰ ক্ষমতা p = 1/f মানে কি হ'ব 1 ক যেতিয়া 2 ৰে ডিভাইড কৰিবা 0.5 পাবা আৰু মাইনাস চিনটো ডাইৰেক্ট আহি যাব -0.5 ডায়োপ্টাৰ হ'ব তো এইটো ভিডিও যেহেতু দীঘল হৈ আছে সেই কাৰণে আজি আমি এখিনিতে শেষ কৰিছো বাকি ইয়াৰ নেক্সট পাৰ্টত আমি বাকিখিনি কোৱেশ্চনৰ আনসাৰ কৰিম হ'ব আই হোপ তোমালোকে এখিনি বুজি পাইছা যদি কিবা তোমালোকে বুজি পোৱা নাই তেনে হলে মোক কমেন্ট কৰি জনাবা ইয়াৰ নেক্সট পাৰ্টৰ ভিডিওটোত মই তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰিম ঠিক আছে তেনে হলে এইটো ভিডিও ইয়াতে শেষ কৰিছো ধন্যবাদ